ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু মই এয়া পিঠা বনালোঁ বাৰু এইবাৰ অকণমান আগতে বনালোঁ মানে বনাব মন যায় আছিলে তো বনালোঁ আপোনালোকো দেখুৱাই দিলোঁ আৰু আপোনালোকে বাৰু বনালে নেকি ক'বচোন আৰু মোৰ ফালৰ পৰা আকৌ পুনৰবাৰ আপোনালোকক মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু মানে কি ক'ম নাৰিকল লাৰু বনাব আছে আৰু বহুত কিবা কিবি বনাবলগীয়া আছে বাৰু এতিয়া মানে পিঠাটো বনাই ল'লোঁ আগতে আৰু বাৰু বনাম দেই বাবুহঁতে খাম বুলি কৈ আছে তো সেইকাৰণে অকণমান বনাই দিলোঁ আৰু লগতে মই আকৌ মিঠাইৰ মানে কি লাৰু বনাইছোঁ আপোনালোকে বাৰু কেনেকৈ বনায় মানে পিঠাটো ক'বচোন আৰু আচলতে মানে কি কয় পিঠাটো বেছি মানে আঠা নাছিলে তথাপিও কিবাকৈ বনাইছোঁ বাৰু এয়া মোৰ হৈ গ'ল বেছি মানে মিক্সিত খুন্দি লোৱা গৈছিলে তো সেইকাৰণে আঠাটো কম হৈছিলে অকণমান